প্ৰথমতে মই কলপাত কাটি ল'লোঁ দুখনমান। এয়া কলপাত কাটি ঘৰত যাই আছোঁ মই এতিয়া। নমস্কাৰ, আজি শাওণ মাহৰ শেষৰ সোমবাৰ আৰু শেষৰ সোমবাৰত আমি শিৱ মন্দিৰত ঠগি দিম আৰু এনেকৈ কলপাত কাটি আনিছোঁ। আপোনালোক দেখিছেই আপোনালোকে। এয়া কলপাত কাটি আনিলোঁ মই আৰু শৰাই যোগাৰ হৈ আছে। এইফালে দেখাই পাব আপোনালোকে, মায়ে যোগাৰ কৰি আছে। কল আছে, এয়া পাণ তামোল, তিয়হ, এইফালে বুট মুগ ভিজাই থৈ দিয়া হৈছে। এইফালে মায়ে এয়া তেল ধূপ যোগাৰ কৰি আছে। এইফালে মই কলপাত কাটি আনিলোঁ আৰু এয়া ৰাতিপুৱাই কাটি থৈ দিছে এয়া নাৰিকল, আৰু এইখিনিও নাৰিকল আৰু কলখিনি ঘৰত দিব লাগিব থাপনাত। বাকীখিনি যোগাৰ কৰি আছোঁ আৰু এইফালে শৰাইখন সজাই সম্পূৰ্ণ হ'ল। এতিয়া যাব ওলাইছোঁ। এয়া শৰাইখন ল'লোঁ হাতত। এয়া আমি দুইটা এতিয়া যাম আৰু শিৱ মন্দিৰ। এতিয়া শিৱ মন্দিৰটো আমাৰ ঘৰৰ পৰা অলপমান ওপৰত হয়। ওপৰত যাই আছোঁ এতিয়া, পাহাৰত উঠি এবাৰ জেগাখিনি দেখাই দিছোঁ, গোটেই ঘূৰাই দিছোঁ অলপ। এইয়া ফুলো লাগি আছে, ধুনীয়া একদম পাকা ৰাস্তা আৰু দুইপাৰে একদম সেউজীয়া চাওক। মই দুটা ফুল ছিঙি লৈছোঁ শিৱ মন্দিৰত দিব। আৰু এইয়া শিৱ মন্দিৰ, এইটো আমাৰ খুব ধুনীয়া জেগাত শিৱ মন্দিৰটো আছে। মন্দিৰটো খুব ধুনীয়া হয় আৰু মানুহ আহিব আৰু এতিয়া এইয়া মানুহ পাতি চাতি পাৰি থৈ দিছে, নাম হ'ব ইয়াত। মন্দিৰৰ ভিতৰ ভাগ অলপ দেখাই দিছোঁ। শিৱলিংগ আছে বঢ়িয়া একদম, আৰু চাকি জ্বলি আছে আৰু আমিও চাকি বন্তিখিনি জ্বলাই লওঁ। এয়া বেলপাত, ধূপ ধূনা গোটেইখিনি আনিছিলোঁ, বেলপাত দিলোঁ, ফুল দি আছোঁ শিৱলিংগত। পবিত্ৰ শাওণ মাহৰ শেষৰ সোমবাৰ ঠগিখন দি খুব ভাল লাগিল। অলপ গাখীৰ ঢালি দিলোঁ, অকণমান গাখীৰ, আৰু সকলোৰে জীৱনবোৰ ভাল হওক সেয়া আশা কৰিছোঁ। আৰু এতিয়া মায়ে ধূপ ধূনা জ্বলাই আছে, এয়া চাকি জ্বলালে, পাণ তামোল অৰিহণা লগতে চাকি ধূপ জ্বলাই আছে মায়ে। আৰু সৰুকৈ মন্দিৰ এটা আছে বাহিৰত, শিৱ মন্দিৰ, সেইটো আপোনালোকক দেখাই দিছোঁ। ইয়াতো মই ধূপ লগালোঁ। আৰু গোটেইখিনি অলপ দেখাই দিছোঁ ঘূৰাই। এইটো ডাঙৰ মন্দিৰটো, দুই চাইডে ফুলৰ গছ চছ এনেকৈ আছে। এইখন এখন সৰু সুৰা ফিল্ড হয়, ইয়াতো মাঘৰ বিহুত মেজি চেজি জ্বলায়। এইটো ৰাস্তা আৰু মন্দিৰটো ভালকৈ দেখাই দিছোঁ। এবাৰ বাহিৰৰ পৰা নাম আৰম্ভ হৈ গ'ল। নামত মই অলপমান তালযোৰো বজালোঁ। নামৰ শেষত চাহ জলপান দিলে, সকলোৱে চাহ জলপান এতিয়া গ্ৰহণ কৰিছে। ভিডিঅ'টো চাই ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।